আজি দুপৰীয়াৰ সাজত ৰঙালাওৰ আগ সৰিয়হৰে এনেকৈ চৰচৰি এখন বনালোঁ। খাবলৈ খুব টেষ্টি হৈছিল। হাই, ৱেলকাম টু মাই চেনেল গৃহিণীজ কিচেন। সৰিয়হৰে ৰঙালাওৰ আগৰ চৰচৰি বনাবলৈ এনেকৈ ৰঙালাওৰ আগ সৰু সৰুকৈ কাটি ল'লোঁ আৰু ইয়াক ভালকৈ ধুই বাছি ধুনীয়াকৈ এনেকৈ ৰেডি কৰি লৈছোঁ। এই চৰচৰিখন খাবলৈ খুব টেষ্টি হয় আৰু ইয়াৰ লগত দুটা আলু এনেকৈ দীঘল দীঘলকৈ কাটি দিছোঁ। দীঘল দীঘলকৈ কাটিলে ভাল লাগে। আপোনালোকে নিজৰ চইচ মতে যেনেকৈ কাটি ল'ব। আৰু দুটা পিঁয়াজ দিছোঁ। পিঁয়াজো সেনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। লৈ পেলাই এয়া চাওক, এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াতে মই সৰিয়হখিনি পেষ্ট কৰি লৈছোঁ। এতিয়া লোহাৰ কেৰাহী এখন লৈছোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে মাষ্টাৰ্ড অইল দিছোঁ। মাষ্টাৰ্ড অইল দিয়াৰ পিছত ইয়াতে অকণমান মই সৰিয়হ ফুটিবলৈ দিছোঁ। গোটা বগা সৰিয়হটো ফুটিবলৈ দিছোঁ। জলকীয়া দিছোঁ আৰু সেইখিনি অকণমান ফুটি উঠাৰ লগে লগে এনেকৈ তেজপাত আৰু পিঁয়াজখিনি দি এতিয়া পিঁয়াজটো মই অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এয়া মই দিলোঁ আদা নহৰুৰ পেষ্ট। সৰিয়হখিনি যেতিয়া মই পেষ্ট বনাইছিলোঁ তেতিয়া তাতে মই নহৰু আৰু কেঁচা জলকীয়া আৰু অকণমান ভিনেগাৰ, হোৱাইট ভিনেগাৰটো দি দিছিলোঁ। এতিয়া পিঁয়াজ, আদা, নহৰু এইখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে কাটি থোৱা আলুখিনি দি দিছোঁ। আলুখিনি এতিয়া অলপ ভাজি ল'ম। ভাজি ল'লে ইয়াৰে টেষ্টটো খুব ধুনীয়া আহিব। গতিকে আলুখিনি এনেকৈ অকণমান তেলত ভাজি লৈ এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিছোঁ, হালধি দিছোঁ আৰু এইটো মই কেঁচা হালধি দিছোঁ দেই। আপোনালোকে শুকান হালধিয়ে দিব। মোৰ আজি ৰাতিপুৱা মই কেঁচা হালধি অলপ বেছিকৈয়ে বটিছিলোঁ। বটাৰ কাৰণে মই ইয়াতে কেঁচা হালধি দি দিছোঁ। আৰু কেঁচা হালধি, নিমখ এইখিনি দিয়াৰ পিছত এয়া চাওক ৰংটো ইমান ধুনীয়া হৈছে। এতিয়া ইয়াতে মই ৰঙালাওৰ আগখিনি দি দিলোঁ। এই ৰঙালাও আগখিনি এতিয়া সুন্দৰকৈ ভাজি ল'ম। এতিয়া গেছটো আছে হাই ফ্লেমত। হাই ফ্লেমতে এতিয়া মই ধুনীয়াকৈ মছলাৰ লগত মিলাই, এতিয়ালৈকে একো মছলা দিয়া নাই। এতিয়ালৈকে কেৱল হালধি আৰু নিমখটোৱে দিছোঁ। নিমখ হালধিৰ লগত এই ৰঙালাওৰ আগখিনি সুন্দৰকৈ মিক্স কৰি ভাজিলোঁ। এইখিনি এনেকৈ আধা ভজা হোৱাৰ পিছত ইয়াতে মই এয়া জিৰা গুড়ি এচামুচ দিছোঁ। জিৰা গুড়ি দিছোঁ আৰু ৰেড চিলি পাউডাৰ এচামুচ দিছোঁ। এইটো আপোনালোকৰ নিজৰ ইচ্ছা। যদি জ্বলা নাখায়, অকণমান জ্বলা হ'লে ভালেই লাগে। যদি জ্বলা নাখায় কাশ্মীৰী লাল মিৰ্চটো দিব। এতিয়া মই এইখিনি সুন্দৰকৈ ভজা হোৱাৰ পিছত যিটো সৰিয়হৰ পেষ্ট বনাইছিলোঁ, এই সৰিয়হৰ পেষ্টটো ইয়াতে দি দিলোঁ। সৰিয়হৰ পেষ্ট মই আপোনালোকে জোখমতে দিব। যিমানখিনি ৰঙালাওৰ আগ দিয়ে তাৰ লগত যিখিনি প্ৰয়োজন সেইখিনি দিব। মই ইয়াতে 4 চামুচ সৰিয়হৰ পেষ্ট দিছোঁ আৰু এই পেষ্টটো বনাওঁতে মই আগতেই কৈছোঁ, পেষ্টটো যেতিয়া বনাইছোঁ তেতিয়া বগা সৰিয়হ দিছোঁ, নহৰু দিছোঁ, কেঁচা জলকীয়া দিছোঁ আৰু অকণমান হোৱাইট ভিনেগাৰ দিছোঁ। দি পেলাই মই পেষ্টটো বনাই লৈছোঁ। সৰিয়হটো ভালকৈ মিহি হ'বৰ কাৰণে অলপ আগতে পানীত তিয়াই ৰাখিব। এইখিনি ঢাকন দি থৈছিলোঁ। এতিয়া সৰিয়হখিনি খুব সুন্দৰকৈ ইয়াতে মিক্স হৈ গৈছে। এনেকৈ মিক্স হৈ যোৱাৰ পিছত ইয়াতে ৰঙালাওৰ আগখিনি যাতে খুব ভালকৈ সিজে আৰু সৰিয়হখিনিও যাতে আগৰ ভিতৰত সুন্দৰকৈ সোমাই ইয়াৰ জুতিটো খুব সোৱাদ হয়, তাৰ বাবে এয়া গৰম পানী অলপ দি দিলোঁ। আগখিনি এবাৰ পানী দিব। পানী খুব বেছি দি নিদিব। এবাৰ পানী দি এনেকৈ এবাৰ লাৰি দিব। যদি ভাবে যে আৰু অকণমান পানীৰ প্ৰয়োজন তেতিয়াহে আৰু অলপ পানী দিব। এয়া ৰঙালাওৰ আগখিনি সম্পূৰ্ণৰূপে ডুব যোৱা নাই আৰু ভালকৈ সিজাও নাই। সেইকাৰণে মই ইয়াতে আৰু অকণমান গৰম পানী দি দিম। এতিয়া মই ইয়াতে আৰু অকণমান গৰম পানী দিম। বাছ হৈ গ'ল। এইখিনি পানী দি এতিয়া ঢাকন মাৰি 20 মিনিটমানৰ কাৰণে গেছটো ল' ফ্লেমত দি দিলোঁ। মানে আপোনালোকে চাই ল'ব, টাইমটো একুৰেট নহ'বও পাৰে। যেতিয়া মাজতে এবাৰ খুলি এনেকৈ চাব, যদি আগটো সিজিছে, এয়া চাওক
এয়া মোৰ আগখিনি সিজি গৈছে, ৰঙালাওৰ আগটো সিজি গৈছে। এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল আৰু ইয়াৰে এই গ্ৰেভিটো ইয়াতকৈ আৰু শুকান নকৰিব। এনেকৈ ভালকৈ উতলাই ল'ব, উতলিলে টেষ্টটো খুব ভাল হয়। যেতিয়া গ্ৰেভিটো ৰেডি হৈ গ'ল তেতিয়া হাই ফ্লেমত 1 মিনিটমান খুব ভাল উতল আহিবলৈ দি এতিয়া মই গেছ অফ কৰি ঢাকন মাৰি থৈ দিলোঁ। এয়া চাওক সম্পূৰ্ণ ৰেডি হৈ গ'ল। এতিয়া মই এনেকৈ এটা বাউলত এইখিনি ছাৰ্ভ কৰি দিছোঁ। টিপছটো এতিয়াই দি দিছোঁ আপোনালোকক। এনেকৈ ছাৰ্ভ কৰাৰ পিছত ওপৰত কেঁচা মিঠাতেল অকণমান দি দিব। এই সৰিয়হৰ এয়া চাওক মই কেঁচা মিঠাতেল 2 চামুচ দিছোঁ, তাতকৈ বেছি দিব নালাগে। কেঁচা মিঠাতেল দিলে ইয়াৰ সোৱাদটো খুব সুন্দৰ হয়, কাৰণ কেঁচা মিঠাতেলৰ যিটো গুণ সেই গুণটো আমি যেতিয়া ভাতেৰে এই চব্জিখন আমি খাওঁ বা এই চৰচৰিটো খাওঁ তেতিয়া আমাৰ মিঠাতেলৰ গুণটো নাকত লাগে আৰু খাবলৈ খুব মজা হয়। আপোনালোকেও যদি এনেকৈ কোনোবাই বনাই খাইছেতো খাইছেই, যিসকলে খোৱা নাই এবাৰ নিশ্চয় বনাই খাব। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পায় চাই পেলাই তেতিয়াহ'লে ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল গৃহিণীজ কিটচেনটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকলৈ জল্দি আহি যায়। টিল দেন বাই বাই।